ৰাজ্য চৰকাৰ বিভিন্ন বিভাগত খালী ৭৫,০০০ পদ, শিক্ষাত ৩৫,০০০, স্বাস্থ্যত ৮,০০০, গৃহ ৰাজনৈতিকত ১৭,০০০ পদ খালী হৈ আছে। ২ লাখ নিবনুৱাক নিযুক্তিৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য চৰকাৰ বিভিন্ন বিভাগত এতিয়াও খালী হৈ আছে ৭৫,০০০ পদ, শিক্ষাত ৩৫,০০০, স্বাস্থ্যত ৮,০০০, গৃহ ৰাজনৈতিকত ১৭,০০০ পদ খালী হৈ আছে। ২ লাখ নিবনুৱাক নিযুক্তিৰ লক্ষ্য এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ইতিমধ্যে বিভাগে তথ্য সংগ্ৰহৰ কাম আৰম্ভ হৈছে। বৰ্তমানলৈকে ৫৮টা চৰকাৰী বিভাগত খালী পদৰ তথ্য সংগ্ৰহ কৰা হৈছে। বিশেষকৈ ১৫টা গুৰুত্বপূৰ্ণ বিভাগত আছে ৭৫,০০০ খালী পদ। আমাৰ মুখ্যমন্ত্ৰী মহোদয় যেতিয়াই মুখ্যমন্ত্ৰী হৈছিল তেতিয়া কৈছিল তেখেতে ১ লাখ ল'ৰা ছোৱালীক চাকৰি দিব। এতিয়া ১,৬০,০০০ ল'ৰা ছোৱালীক মেধা ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে বিভিন্ন বিভাগত। তেওঁ এইবাৰো প্ৰতিশ্ৰুতি দিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই ভালদৰে জানো। তেওঁ নিশ্চয় যি কয় তাকে কৰি আহিছে আৰু কৰি দেখুৱাব। মাত্ৰ মানুহৰ ধৈৰ্য লাগিব আৰু তেওঁক সহযোগিতা লাগিব। আমি তেখেতৰ